গাইস নতুন ব্লগলৈ আপোনালোকক স্বাগতম আৰু আজি হাউলিৰ ৰাস চাবলৈ যাম আৰু দাদাহঁতৰ লগত আৰু পলম নকৰি এতিয়া বলক মই পুৰা ফুল ৰেডি ও গাইস মানুহ পগলা হৈ যাব লাগিব বা মানুহ খোজ দিব জাগৰ নাই গাইস পুৰা মানুহ আৰু গাইস চবতকে হাউলিৰ ৰাস ডাঙৰ হয় মানে খোজ কাঢ়িব জাগা নাই মানে তেতিয়াৰ পৰা ইয়াতে ৰখি আছো আগুৱাই যাব পৰা নাই আৰু বহু মানুহ মানে মানুহ আৰু এনেকুৱা গৰম লাগিছে মানে বাইকত অহাৰ কাৰণে ছুৱেটাৰ পিন্ধি আহিলোঁ এতিয়া খুলি দিব মন যায় আছে মানে বহুত গৰম লাগিছে আৰু ইয়াত খেল আছে মানে এইখন খেলত আপোনালোকে হাঁহ পাব যদি আপোনালোকে গিলাচ বাগৰিব পাৰে আৰু এইখন খেলা মানে কম্বল পাব আপোনালোকে 100 টকাত আপোনালোকে 90 মিনিট থাকিব লাগিব হয়তো 100 মিনিট থাকিব লাগিব কিন্তু এইটো আমি ঘৰত প্ৰেক্টিচ কৰি ফুল জছত গৈছিলোঁ কিন্তু তাত গৈ চালোঁ সেই লোহাপাত মানে এনে ঘূৰি থাকে তাৰ কাৰণে আমি লাষ্ট টাইমত ট্ৰাই কৰিম এবাৰ আগলৈকে বলক আপোনালোকে এটা কথা ভাবকচোন এনেকৈ মানে মানুহ হ'লে আপোনালোকে ৰাস চাই ভাল নালাগে মানে একো চাবই নোৱাৰি খালি ওপৰ দেখিন আৰু তলৰ দেখিন চাব লাগে আৰু একো ভালকৈ চাবই নোৱাৰি মানে এনেকৈ বেছি বহুত Just wish you knew. আৰু গাইছ ইয়াত উঠো বুলি ভাবিছিলোঁ কিন্তু উঠিব নোৱাৰোঁ ইয়াত লাইন চাওক উঠাৰ লাইন কেনেকৈ লাইন ধৰিছে আৰু ইয়াত আমি নুঠো আৰু ইমান ঠেলা আছে ইয়াত উঠিব নোৱাৰি আৰু মাত্ৰ তিন পাক ঘূৰা মানে 3 মিনিটমান ঘূৰিব পাৰি Just wish you knew. Just wish you knew. আৰু ইয়া গাইছ হাউলিৰ মেইন লটাৰী খেলা ইয়াত সকলোৱে এনেকৈ টিকেট কাটিবলৈ লাইন ধৰিছে আৰু এইবাৰ থাৰো আছে Just wish you knew. আৰু গাইছ এইখন খেল বহুত সময় চালোঁ তাৰ কাৰণে দাদাজনক ক'লোঁ দাদাজন মানে খেলুৱৈ মানে খেলখন তেওঁ পাতিছে
তাৰ কাৰণে দাদাজনক ক'লোঁ যে আপুনি এবাৰ দেখুৱাই দিয়ক 90 ছেকেণ্ড থাকি আপুনি এবাৰ দেখুৱাই দিয়ক, তাৰপিছত আমি যাম। তাৰপিছত আমাৰ তাৰ কাৰণে ফুল জছত গ'ল, মানে পাৰিব। তাৰ কাৰণে ফুল জছত থাকিলে আমিও ভাবিলোঁ পাব, আমি কম্বল লৈ যাম, ঠাণ্ডা লাগিব, কম্বল উৰি ঘৰলৈ উভতিম। আৰু গাইছ লাষ্ট টাইমত এৰি দিলে, নাই নোৱাৰিলে দাদাজনে। গাইছ মানে হাউলিৰ ৰাস চালোঁ, পূৰা একদম ফুল এনজয়ত চালোঁ। মানুহ আৰু গাইছ মানুহটো দেখিছে, বহুত মানুহ। য'ত পাৰ্কিং কৰিছিলোঁ গাড়ী, তালৈ আহিলোঁ। কেনে লাগিল ৰাস চাই? বঢ়িয়া, একদম মজা না? ফালি দিছা আৰু তইতো নললিয়ে 100 টকা। দে ঠিকে আছে।